Hey guys, স্বাগতম টু MJD ব্লগ আৰু আপোনালোকে দিগন্তক দেখিছে দিগন্ত চাগে চিনিয়ে পায় মোৰ এটা ভিডিঅ' আপোনালোকে দিগন্তক দেখিছিল আৰু আজি দিগন্তক লগ কৰিব স্পেচিয়েলি অসমৰ ৰিপুন যে আসামৰ ৰিপুন আজি তেওঁ আহি আছে এতিয়া মই তেওঁলোকক মই আনিব গৈ আছোঁ আৰু যিহেতুকে আমাৰ ঘৰটো অলপ ভিতৰুৱা ঠাইত আৰু খেতিৰ পৰা 7 কিলোমিটাৰ দূৰত আৰু বাট এতিয়া আসামৰ ৰিপুন আৰু অপূৰ্ব ব্লগ চাই আছে মই সিহঁতক আনিব গৈছোঁ খেতিলৈকে আৰু খেতিটো দেখাই আছোঁ দিগন্ত কেনেকা কালি ধামাকা ভিডিঅ' হ'ব আৰু এইটোৱে হৈছে মোৰ চকটো আৰু ইয়াৰ পৰা মই গাড়ীত উঠিম উঠি পেলাই মই যাম ডাইৰেক্ট খেত্ৰী চাই থাকক আৰু ইয়াৰে পিছত আমি আসামৰ ৰিপুনক কৈ কিনে আমি ডিম্পুপুৰক লৈ আহিম হ'ব দেন গাইজ এতিয়া মই যাওঁ আৰু অপূৰ্ব আহি পাইছে সোণাপুৰ পাইছে আৰু ৰিপুন দা এই গৈছিল দা বিয়া হ'ব আপোনালোকে দেখাই পাইছে ৰিপুন দা এতিয়া মৰিগাঁও পাৰ হৈছে সিহঁতে নিজৰে লৈ আহিব এতিয়া যাওঁ তাত লগ পাম সকলোকে দিগন্ত এই ঘৰটা আজি ধামাকা ভিডিঅ' আৰু এইটো দে দিগন্ত এতিয়া মই যাওঁ সিহঁতক লৈ আহোঁ বাই বাই আহি কিনে লগ পাম বাই বাই গাইজ মোক কেম্বাৰ ৰাখিছোঁ ন আজি কলা আহি গৈছোঁ এই ৰ'দত দিয়ক ফাইনেলি আহি পালোঁ খেতি আৰু আহি পেলাই ক'লোঁ পূৰ্বত একদম আহি পাই গ'লোঁ আৰু মস্ত ৰ'দ দিছে মস্ত ৰ'দ কেনে মই ৰাখিছোঁ ন এতিয়া আহি পালোঁ অপূৰ্বৰ ওচৰত আৰু এতিয়া ৰিপুন দা ৰখি আছোঁ ৰিপুন দা আহিলে মই য'ত দেখুৱাইছিলোঁ ল'ৰাটো লৈ যাম তাত লগ পাই দেখুৱাই আছোঁ ৰিপুনক লগ পাই দেখুৱাই ৰিপুন দা ৰহা পাইছে আৰু আধা ঘণ্টামান লাগব আৰু আহিবলৈ আধা ঘণ্টা ৱেইট কৰি আছোঁ ইয়াতে এই অপূৰ্বটো বহুত টাইম হ'ল ন ৰখি থকা বহুতে মোৰো আধা ঘণ্টা মানে হ'ল আধা ঘণ্টা ন এই কেম্বাৰ ৰাখছি আছে এইফালে গাড়ী আছে বহুত চাই ৰ'দ পৰি আছে দিয়ক 18, 19, 20 জানুৱাৰী আপোনালোকে যোনে যোনে চাই হেঙুলেৰে চাব আহিব পাৰিব মজা আৰু এই চকু এই আকৰি তই পগলা মই আৰু এইফালে বনৰজা যোনখন চাই চাব আহিব পাৰিব আৰু দেই এইফালে ৰিপুন দা আহিব এইফালে দি আহিব আমি এনেকৈ যাম আৰু পূজাব আৰু ৰিপুন দা হাই কৰি দিয়া আৰু গুণগুণ কয় গুণগুণ ফাইনেল লগ পাইলোঁ ৰিপুন দা আৰু পূজাবক দেখাই পাইছে আপোনালোকে ৰিপুন দা পূজাব আৰু গুণগুণ কৈছোঁ এয়া আসামৰ ৰিপুন ৰিপুন দা বৌ চাই থাকক ভিডিঅ'টো শেষলৈকে সেইটো বাবু নহয় এইটো মাইনা অঁ এইটো চাৰ্জত নালাগে হ'ব টানি আৰু অপূৰ্ব ভাই মিলি পেলাই আমাক লৈ আৰু এনেকুৱা মানুহ আমাৰ ভিডিঅ' চাই ভাল পায় সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা দেই আপোনালোকক সঁচাকৈ ইমান মৰম যে আমাৰ ৰিটাৰ্ণ কৰি গম নাপাওঁ সঁচাকৈ আৰু মই ইয়াতে ভাইটিক সুধিম যে ভাইটি তুমি কবিতা কেতিয়াৰ পৰা লিখি আছা আৰু আমি ইফালে আছোঁ আৰু ইফালে আছে এইটো হৈছে ৰিপুন দা আৰু এইফালে আছে বৌ আৰু এইফালে দিগন্তৰ মাক হৈছে অপূৰ্ব দিগন্ত কেনে লাগিছে আজি দিয়া না এনে আনছি দিদি এইবাৰ নেক্সট ডিম্পু বড়ো আহিব ডিম্পু দা আহিব নেক্সট ধুনীয়া গুণগুণ ইফালে চোৱা এইফালে বিস্কুট খাবা এইফালে গুণগুণ চোৱা এইফালে চোৱা গুণগুণ গুণু এই চোৱা দাদাক মৰম কৰি দিয়া এবাৰ গুণু দাদাক মৰম কৰি দিয়া মৰম কৰি দিয়া মৰম কৰি দিয়া দাদাক
কৰিব নতুন যে সেইকাৰণে কৰিব পৰা নাই মানে শুনো মৰম কৰি দিয়া যা মৰম কৰি দিয়া লাহেকে মৰম কৰি দিয়া আহা তেতিয়াই ভাল লাগিছে ন আমি কৰিম ঘৰত মই অসমীয়া পঢ়িব নাজানো মই ভাজি কাৰণে পঢ়িম এটা পঢ়ি পেলাই তোমালোক তোমাক শুনাম ব্লগত দিব আপোনালোকে ব্লগত দিব শিকিম এটা কবিতা পঢ়ি পেলাই তাৰপিছত ব্লগত দিম দিয়া ভাইটিৰ কাৰণে পঢ়িম আৰু এটা কথা খুৰী এটা অনুৰোধ আপোনাক যে আপুনি প্লিজ গুগল পে ৰাখিব তেতিয়া মানে ৰাস্তা ঘৰত বাগি যাব চাৰ্জ দিব লাগিব এতিয়া যাব ৰিপুণদাহঁত ভিডিঅ' বনোৱা হৈ গ'ল আপোনালোকে চাব ৰিপুণদাৰ ব্লগত আছামৰ ৰিপুণ বুলি আছে এটা ইউটিউব চেনেল তাত আপোনালোকে চাব ফটো শ্বুট কৰি আছে দিগন্ত অপূৰ্ব দিগন্ত পূজাব দিগন্তৰ মা দিগন্তৰ ভণ্টি দিগন্তৰ ভাগিনা দিগন্তৰ ভণ্টি অপূৰ্ব আৰু এইফালে ৰিপুণদা লাগিব এতিয়া বহুত ভাল লাগিছে দেই তোমালোকক বহুত থেংক ইউ আমাৰ গানটোৰ কাৰণে আৰু আমাৰ যে ইমান মৰম দিয়া তোমালোক সেইটো কাৰণে বহুত মনৰ পৰা গৈছোঁ আৰু আপোনালোক মানে এই আমাৰো ভাল লাগিছে আৰু ব্লগ কৈ দিওঁ আমাৰ একদম চবে যোন ভিডিঅ' চাই আছে তাৰ ব্লগ চেনেলটো চাব ছাপোৰ্ট কৰিব আৰু মৰম দিব আৰু তুমি ভাল ভাল ভিডিঅ' বনাই যাবা দিগন্ত বাই বাই বোলে ৰিপুণদা যাব ওলাইছে বাই বাই দিওঁ কোনে কোনে ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰি ৰিপুণদাৰ কথা আছামৰ ৰিপুণ ব্ৰইলাৰ খাই মুৰ্গী নাখাই কি মানে নাই ব্ৰইলাৰ মানে চিকেন খাওঁ আৰু আচ্ছা আচ্ছা তাকো অলপমান সিমান ৰিপুণদা এইফালে কেনেকুৱা লাগিছে আহি পেলাই মোৰ সঁচাকৈ বিৰাট ভাল লাগিছে বিকজ তুমি আজি মানে এনেকুৱা এটা জেগাত লৈ আছা ন যিটো মই ক'ব নোৱাৰোঁ মানে কিমান ভাল লাগিছে একচুৱেলি আৰু ভাই চেনেলৰ পক্ষে চাব ছাবস্ক্ৰাইব কৰিব MKD ব্লগছ MKD ব্লগটো গম পাইছোঁ কিন্তু তুমি মুখত কি খাইছে এইটো চিকন মেন চিকন মেন নেকি আৰু নাই একো নাই ভাই খা কিন্তু বেছি নাখাবা দেই খাবৰ পিছত গা চা বেয়া হৈ যাব ভাত চাত খাবা ভাই খাবাত আমাৰো ভাল লাগিছে ৰিপুণদা আহিছে বহুত ভাল লাগিছে আৰু কিন্তু সঁচাকৈ ভাই লগত লগ পাই আজি বহুত ভাল লাগিছে আপোনালোকে তাৰ চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব আৰু যদি ছাবস্ক্ৰাইব নকৰে বহুত বেয়া পাম দিয়ক যাব একদিন আহিবা গুৱাহাটীত যাম নিশ্চয় সঁচাকৈ আহিবা মইতো যাই থাকোঁ গুৱাহাটী আহিবা আহিবা আপোনালোকক কণ্টেক্ট কৰোঁ আহিবা লগত কৰি মই গুচি যাম দিয়ক ঠিক আছে আকৌ ক'ৰবাত যাবা যাওঁ আৰু বাই বাই আহিম পিছত আৰু থাকিব দিছিলোঁ নাথাকলা বাই থাকিব দিছিলোঁ নাথাকোঁ দে যাওঁ আৰু দিগন্ত যাব আৰু নেক্সট ডিম্পুক লগ পোৱাৰ আশাৰে একদম ডিম্পু আহিলে একদম ফালাফালি ডিম্পুক লগ পোৱাৰ আশাৰে ভিডিঅ'টো বাই 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 চাব যোনে ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব